এয়া হ'ল নাৰিকল। মই বনাবলৈ লৈছোঁ নাৰিকলৰ লাড়ু। কেনেকৈ নাৰিকলৰ লাড়ু বনালোঁ সেই পদ্ধতিটো দেখুৱাব বিচৰা নাই, আপোনালোকক বেলেগ এটা কথাই দেখাব বিচাৰিছোঁ। এই যে মই দুদিনমানৰ আগত ভিডিঅ' দিছিলোঁ এনেদৰে বাচন ক'লা নহ'বৰ কাৰণে। এয়া দেখিছেনে আমাৰ এই বাচনটো কটাত অলপ গণ্ডগোল হৈ গ'ল। এইফালে দেখিছেনে ক'লা হোৱা নাই, জুইটো ওলাই অহা নাই, কিন্তু এইফালে অলপ অলপ জুই ওলাই আহিছে, সেইটো কাৰণে অলপ অলপ ক'লা হৈ গৈছে। আপোনালোকে যদি এই পদ্ধতিটো ব্যৱহাৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে চৰুৰ সঠিক জোখটো লৈহে কাটিব বাচনটো। এয়া আপোনালোকক কথা কৈ থাকোঁতে মোৰ নাৰিকলৰ লাড়ু হৈ গ'ল। নাৰিকল লাড়ুৰ টেষ্টটো একেই, কিন্তু শ্বেপটো অলপ বেলেগ কৰি দিছোঁ। এয়া দেখিছেনে মই কেনেকৈ বনাই আছোঁ। এই সাফৰখন চিনি পাইছেনে? এই দৰৱৰ লগত সঠিক জোখমতে খাবৰ কাৰণে যে দিয়ে সেই সাফৰখন। আৰু কোনোবাই এনেকৈ বনাই নেকি জনাবচোন আপোনালোকে। আৰু এই চৰুটো দেখিছেনে মোৰ কাষতে আছে যে, দেখিছেনে অলপো ক'লা নহ'ল, কিন্তু এই যিটো ফাকেৰে জুই ওলাইছিলে সেইফালটো অলপ ক'লা হৈ গ'ল দেই। আপোনালোকক জনাই দিছোঁ যে এই ফাকেৰে জুই ওলাই আহিব নালাগিব, তেতিয়া ক'লা নহয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।